তাৰপাছতে মোৰ হাততে কিবা আছিলে মোবাইল আছিলে লৈ গুচি গ'ল মোবাইলটো মই বেহুচ হৈ গৈছোঁ তাতে তাৰপাছতে কালি সন্ধিয়া মোৰ হাজবেণ্ডে মানে কামৰ চাকি চাব গৈছিলে 5:30তে তেতিয়া মানে গেটটো খোলা আছিলে তেওঁ সোমোৱাৰ লগে লগে এই কেইটামান ল'ৰা আহি পেলাই মূৰত মানে তেওঁৰ এটেক কৰি দিছে লোহা জাতীয় বস্তু দি পেলাই স্বামীৰ নাম কি মোৰ স্বামীৰ নাম হুছেইন আহমেদ নাই নাই একো কাজিয়া চাজিয়া একো নাছিলে সাৰধা স্কুলৰ ওচৰত ঘটনাটো হৈছে মানে এতিয়া ক'ত আছে এতিয়া তেওঁ মানে মেডিকেল কলেজত আছে ICU ৰুমত আছে এতিয়া তেওঁৰ মানে এতিয়া চেঞ্চে নাই মানে কি কয় নকয় মানে গম নাপায় আৰু কিবা মানে আবুল তাবুল বকি আছে মোক মাৰিছে এনেকা মাৰিছে এইটো হৈছে মোৰ সেইটো হৈছে এনেকা কৈ আছে থানাত FIR দিছে নেকি দিছে পুলিচে কি কৈছে তেওঁতো কৈছে মদত কৰিব আমাক যেটো সহায় লাগে আমাক সহায় কৰিব মোৰ ন্যায় লাগিব মোৰ হাজবেণ্ডৰ পৰিয়ালটো বহুত ডাঙৰ হয় আৰু তেওঁ ঘৰৰ সবৰ ডাঙৰ ল'ৰা হয় আৰু মোৰ হাজবেণ্ডো 2018 পৰা মোৰ হাজবেণ্ডৰ চুগাৰো হৈছে তেওঁ বহুত কমজোৰ হয় ৰোজা মাহ নাই তেওঁ কেতিয়াও কাৰো লগত কাজিয়া ঝগড়া নকৰে তাই তেওঁ এনেকুৱা মানুহ নহয় মানে মোৰ ওচৰত বাইদেউ ফোন কৰিছিলে এনেকৈ তোৰ ভণ্টিক কোনোবা এক্সিডেণ্ট হৈছে বুলি এনেকৈ শুনি পাইছোঁ মূৰত মাৰিছে তেতিয়া মই দৌৰি আহিছোঁ ক'ত হৈছে মানে এইটো সাৰধা স্কুলৰ ওচৰত আপোনাৰ দাদা মানে মোৰ ভণ্টি আপোনাৰ মোৰ ভণ্টি কেতিয়া হৈছে ঘটনাটো 5:30 এনেকৈ যোৱাকালি